নমস্কাৰ মইনাসকল। আজি আপোনালোকে ভিডিঅ'টোত দেখিয়ে গম পাইছে চাগে এইটো এটা মেমৰি হয় আমাৰ, যিটো আমি মেকআপ আৰ্টিষ্ট কোৰ্চ শিকিছিলোঁ বিখ্যাত এগৰাকী মেকআপ আৰ্টিষ্ট কাকলি মহন্তৰ ওচৰত। তেওঁ লখিমপুৰ এগৰাকী বিখ্যাত হয় আৰু তেওঁৰ ওচৰত আমি কেনেধৰণে শিকিছিলোঁ আৰু সকলো বান্ধৱীসকলৰ লগত যিসকলক আমি ইয়াত লগ পাইছিলোঁ নানা জেগাৰ পৰা অহা, তেওঁলোকৰ সকলোখিনি মমেণ্ট আমি ইয়াত কেপচাৰ কৰি ৰাখিছোঁ। কাৰণ সময় গতিটোতো কেতিয়াও ৰখি নাথাকে, ছেম ধৰণে আমি কেতিয়া লগ হ'ম তাকোতো ক'বলৈ নোৱাৰোঁ। সেইটো কাৰণে ভাবিছোঁ যে এই মেমৰিটোৱে ৰাখি থওঁ আৰু আপোনালোকক কেনেকুৱা লাগিছে ক'ব। বস্তুটো আমাৰ বহুত মৰমলগীয়া আছিলে সেই সময়খিনি আৰু বহুত সদায় মিছ কৰিম আমি সেই সময়খিনিক। ইয়াত আমি বহুত বান্ধৱী লগ পাইছিলোঁ আৰু সকলোৱে নিজৰ জীৱনত আগবাঢ়ি যাবলৈ কাৰণে ইয়ালৈ আহিছে আৰু ছেম ধৰণে ময়ো ইয়াতে শিকি পেলাই জীৱনত কিবা এটা কৰিবলৈ কাৰণে আগবাঢ়িব লৈছোঁ। তাত আপোনালোকৰ সহযোগিতা দিব বুলি আশা কৰিছোঁ। আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো কেনেকুৱা লাগিলে খালি ক'ব আৰু আমাৰ চেনেলটোক লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।